हे फ्रेंड्स अस्सलाम वालेकुम रोहान ब्लॉगলৈ আপোনালোকক স্বাগতম। আপোনালোকক আজি আমাৰ ঘৰৰ বাহিৰত থকা ফুল এজোপা দেখাম। এইজোপা চাওকচোন পাতখিলা ইমানেই মৰম লাগে, ঠাণ্ডা দিনত ফুলে, নিয়ৰ পৰি থাকে। ৰাতিপুৱা শুই উঠি মই চাওঁ, যেতিয়া পুৰা ঠাণ্ডা পৰে গোটেই পাতখিলাতে নিয়ৰ পৰি থাকে, বৰ মৰম লাগে দেখিবলৈ। এই ফুলজোপা যোনজন কেঁকাই ৰুইছিলে সেই কেঁকাজন এতিয়া ঢুকালে। তেওঁ ফুলজোপা বৰ কেয়াৰ লৈছিলে, এতিয়া ফুলজোপা দেখিলেই সেইকাৰণে বেয়া লাগে, মনত পৰে কেঁকাজনলৈ। ৰাতিপুৱা পটাপট কাম বনখিনি কৰি আজৰি হৈ লৈছোঁ। আজি ছানডে নহয়, বাপেক পুতেক দুয়োজন শুই আছে, উঠি পিনে নাস্তা খাব, তাকে ৰেডি কৰি আছোঁ। ক'তা পঢ়িলা? তেনেকৈ পঢ়িছা লাহে লাহে, জোচে চিঞৰি চিঞৰি পঢ়া। এই জান কল যা আল্লাহ কাণ বিষাব। মোৰ কাণ নিবিষায়, আল্লাহও কাণ নিবিষায়, আল্লাহ ভালে পায় পঢ়িলে মানে। পঢ়া জোচে পঢ়া। হা আবু ছোৱালী চাইছে? সেইবোৰ চাইছে। তহঁতক মোবাইল চাম ৰ। ক'ত আছা? দেখাই দিয়া, দেখাই দিয়া। বাপেকক মোবাইলত ছোৱালী গান চাবলৈ নিদিয়ে। বাপেকে এনেই এক্টিংকৈ লগাইছিলে, এতিয়া নিদিয়ে। সি লৈ পিনে এতিয়া লৰি লগাই বাপেকক শুৱাই আছে। যোৱা আজি মাবে লগত দেৰি বোলে, হেৰি ইমান দেৰি পৰা বোলে ওলাই ৰখি আছোঁ, আজি বাবাই মতা নাই বোলে, মোৰ বমি বমি লাগি গৈছে। বাইকেইজনীৰ লগত যাব সি বাৰ্থডে খাবলৈ, বাৰ্থডে পাৰ্টিলৈ। সিহঁতি ওলোৱাই নাই, সি আগে গৈ সিহঁতক জ্বলাই আছেগৈ। কি খালা? কি খালা? বাৰ্থডেত কি খালা? লৈ আহিলা? বাপেকে কেঁচিখন লৈ এনে মুচকিডাল অকণমান মিলালে, তাকেই দেখি তাক এতিয়া চুলি কাটি দিব লাগে। বাপেকে এনেই চুলি কটা নিচিনা এক্টিং কৰি থৈ দিলে, নেমানে তাক কাটি দিব লাগে। গাটো অকণমান ভাল নাই, সেই ৰাতি ভাত বনোৱাত অকণমান ৰোহানৰ আব্বুৱে অকণমান লাগি দিছে। তেওঁ আকৌ বনালে মানে মোক খাই বৰ সোৱাদ লাগে, বৰ ধুনীয়াকৈ বনায়। অকণমান মোক হেল্প কৰি দিছে। মানুহজন পিছে বনোৱা সিজোৱাত বেলেগ ভাল। গাটো কেতিয়াবা বেছিকৈ বেয়া হ'লে মায়ে নাথাকিলে চব বনাই মেলি ভাত মুখৰ আগত দিয়ে, খাই ভাল লাগে ভাতকেইটা সেইদিনাখন আকৌ। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।